हेलो फ्रेंड्स, আপোনালোকক তুলিমন কিচেনলৈ স্বাগতম জনাইছো। মই আজি আপোনালোকৰ বাবে ছাগলী মাথাৰ মাংসৰ এটা ৰেচিপি লৈ আহিছো। আহকচোন চাওঁ কেনেদৰে বনাইছো। তাৰ বাবে মই লৈছো ছাগলীৰ মাথা আৰু মাংস মিলাই 500 গ্ৰাম মান নিমখ হালধি সানি লৈছো। এফালে দুটা আলু কাটি লৈছো, দুটা পিয়াজ, আদা ৰচুন পেষ্ট, এটা বিলাহী কাটি লৈছো, তেজপাত, জিৰা, এডোখৰ দালচেনি আৰু এটা জলকীয়া ফোৰণৰ বাবে লৈছো। মই প্ৰথমে এখন তাৱা গৰম হ'ব দিছো। ইয়াত মই এচামুচ জিৰা দিছো আৰু এচামুচ ধনিয়া দিছো। এনেকৈ অলপ সময় মই ভাজি লৈছো। মই মছলাখিনি ঘৰতে নিজেই বনাই লৈছো। ইয়াত মই এতিয়া দুটা জলকীয়া, কেইখিলামান তেজপাত, দুটা ইলাচি, কেইটুকুৰামান দালচেনি আৰু এটা লং দি দিছোঁ। এনেকৈ অলপ সময় ভাজি ল'ম। বেছি সময় ভাজিব নালাগে, অলপ সময় গৰম হ'ব দিলেই হ'ল। ইয়াত আপোনালোকে ইচ্ছা কৰিলে জালুক দিব পাৰে অলপ, আৰু জাবিত্ৰী, জায়ফল আৰু ষ্টাৰ বুলি এটা পায় সেইটোও দিব পাৰে অলপ। মোৰ ওচৰত নাছিল সেইবাবে মই দিয়া নাই। এতিয়া এইখিনি হৈ গৈছে, মই এইখিনি খুন্দি ল'ম। এইফালে মোৰ কেৰাহীত তেল গৰম হৈ আহিল। এতিয়া মই ইয়াত পিঁয়াজখিনি দি দিছোঁ। ইয়াত মই এতিয়া জিৰা, তেজপাত, জলকীয়াটোও দি দিম। আগতে দিবলৈ পাহৰি গ'লোঁ, সেইবাবে এতিয়াই দি দিছোঁ। এনেকৈ অলপ সময় ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। এইখিনি সময়তে মই ইয়াত আদা ৰচুন পেষ্টখিনি দি দিছোঁ। লগতে অলপমান হালধিও দি দিছোঁ আৰু অলপমান মই ইয়াত ৰেড চিলি পাউডাৰো দি দিছোঁ। এতিয়া মই ইয়াত মাংসখিনি দি দিম। অলপ সময় ভাজি লৈছোঁ যাতে ভালকৈ গোটেইখিনি মিলি যায়। এতিয়া মই ইয়াত যিটো মছলা বনাইছিলোঁ তাৰ 2 চামুচ দি দিছোঁ। এনেকৈ অলপ সময় ভাজি ল'ম যেতিয়ালৈকে মাংসৰ পানীখিনি শুকাই নাযায়। এতিয়া গেছটো কম কৰি ঢাকোন লগাই অলপ সময় ৰাখি দিম। মাজে মাজে লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব। অলপ সময় পিছত চাইছোঁ মাংসৰ পৰা যিটো এক্সট্ৰা পানী থাকে সেইটো ওলাই আহিছে। এই পানীখিনি শুকুৱাই ল'ব লাগিব যেতিয়ালৈকে মাংসৰ পৰা তেলখিনি ওলাই নাহে। মই ইয়াত এতিয়া আধা চামুচৰ জোখাৰে মিট মছলা দি দিছোঁ। এতিয়া মই এনেকৈ গেছটো কম কৰি 5 মিনিট সময়ৰ বাবে ঢাকোন লগাই ৰাখি দিম। এয়া পানীখিনি শুকাই তেলখিনি বেলেগ হৈ আহিল। এতিয়া আলুখিনি দি দিছোঁ। আলুখিনি দি অলপ সময় ভাজি ল'ব লাগিব। মই অলপমান নিমখো দি দিলোঁ। যিহেতু মেৰিনেট কৰোঁতেহে নিমখ দিয়া আছিল, সেইবাবে আকৌ অলপ দি দিলোঁ। এয়া অলপ সময় ভজাৰ পাছত পানীখিনি শুকাই তেলখিনি ওলাই আহিছে। এতিয়া ইয়াত অলপ পানী দি দিম, যিহেতু তলত অলপ অলপ লাগি গৈছে। আপোনালোকে যদি ইচ্ছা কৰে জলকীয়া ফালি দি দিব পাৰে। আমি জ্বলা কম খাওঁ বাবে দিয়া নাই। পানী দিয়াৰ পাছত অলপ লৰাই দিছোঁ। এনেকৈ আলুখিনি মাংসৰ লগতে অলপ সিজিবলৈ দিব লাগিব। আলুখিনি সিজিয়ে আহিলে, অলপ বাকী আছে আৰু ইয়াত মই আদা ৰচুন অলপ ৰাখি থৈছিলোঁ সেয়া দি দিম। সকলোখিনি মিলাই অলপ সময় এনেকৈ ভাজি লৈছোঁ। এয়া চাওক কালাৰটো চেঞ্জ হৈ আহিছে। আলুখিনিও সিজি গ'ল ভালকৈ। এতিয়া মই ইয়াত কাটি ৰখা বিলাহীখিনি দি দিছোঁ। অলপ সময় ভাজি ল'ম। বিলাহীখিনি আগত দিয়া নাই, কাৰণ বিলাহীখিনি দি দিলে আলুখিনি পিছত দিলে সিজিবলৈ বেছি টাইম লাগে। এতিয়া আকৌ অলপ সময় এনেকৈ ঢাকোন লগাই ৰাখি দিছোঁ কম জুইত।
ঢাকোনেৰে চাইছোঁ বিলাহীখিনি সিজি গ'ল আৰু আলুখিনিও সিজি আহিলে। ইয়াত মই এতিয়া গৰম পানী দি দিম। আপোনালোকে যিমানটো ডাঠ বিচাৰে সেই অনুযায়ী পানী দিব। মই পানী বেছি দিয়া নাই, 2 কাপৰ জোখাৰে দিছোঁ। এতিয়া অলপ সময় এনেকৈ মিডিয়াম জুইত ৰাখি উতলিবলৈ দিম। মই ঢাকনখনো লগাই ৰাখিছোঁ। 5 মিনিট পাছত ঢাকন এৰাই চাইছোঁ সকলোখিনি ভালকৈ উতলি আহিছে আৰু ৰংটো খুব ধুনীয়া হৈছে। আলুখিনিও সিজি আহিছে। এনেকৈ অলপ সময় ৰখাৰ পাছত নমাব পৰা হৈ যাব। মই নমোৱাৰ আগত ইলাচি, ডালচেনি আৰু লং গুড়ি কৰি এনেকৈ অলপমান দি দিছোঁ। তেতিয়া গোন্ধটো ভাল আহে, খাবলৈ সোৱাদো লাগে। এয়া সকলোখিনি হৈয়ে গৈছে। এতিয়া নমাই ৰাখিম। আপোনালোকেও এনেদৰে এদিন ঘৰত বনাই খাই চাবচোন, কেনেকুৱা লাগে মোক জনাব। যদি মোৰ ৰেচিপিটো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আগলৈ এনেদৰে নতুন নতুন ৰেচিপি দি যাব পাৰোঁ। আজিলৈ আহোঁ, ধন্যবাদ।